নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি গৈ আছোঁ আমি বাঘেশ্বৰী মন্দিৰৰ দুৰ্গা পূজা চাবলৈ। তো আপোনালোকক বাঘেশ্বৰী মন্দিৰৰ দুৰ্গা পূজা দেখুৱাম। তো কেনেকুৱা হয় বাঘেশ্বৰী মন্দিৰৰ দুৰ্গা পূজা আপোনাৰ সম্পূৰ্ণখিনি দৃশ্য দেখুৱাম। তো একচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। তো ফাইনেলি বন্ধুসকল আহি আমি পালোঁ গোবৰ্ধনৰ যি দুৰ্গা পূজা হয় ইয়াত। তো আপোনাক যদি আহোঁতে টাইম মিলে তো ইয়াত সোমাই আপোনালোকক দেখুৱাম ইয়াৰ দুৰ্গা পূজাখন। যদি তো টাইম নিমিলে আপোনাক পিছত দেখুৱাম নিশ্চয়। তো আহকচোন আজি যাওঁ, এতিয়া আমি চিধা যাম। এতিয়া নিশ্চয় দেখিছে এয়া হ'ল মেইন গেট গোবৰ্ধনৰ যি আঞ্চলিক দুৰ্গা পূজা। তো সোমাই বহুত ভক্তবান যাই আছে ইয়াতো। তো আপোনালোক আমি বহুত যাম গাড়ী থৈ কিনে অলপ আস্তে আস্তে গৈ আছোঁ। তো আপোনালোক চিধা এতিয়া লৈ যাম বাঘেশ্বৰী মন্দিৰৰ আঞ্চলিক দুৰ্গা পূজালৈ। তো আপোনালোক বাঘেশ্বৰী মন্দিৰৰ দুৰ্গা পূজা কেনেকুৱা হয়, তাত আমি জানামতে এটা সোণাৰ মূৰ্তি আছে দুৰ্গা মাৰ। তো সেইটো যদি আমি দেখাবলৈ পাৰোঁ সম্ভৱ হয় তো আপোনালোক দেখুৱাম। তো আহক আমি এতিয়া যাই থাকোঁ। তো লেটছ গো। লাগলো দোলা কাশের বনে, হিমেল শরৎ টানে। তো ফাইনেলি নিশ্চয় দেখিছে বন্ধুসকল আমি বাঘেশ্বৰী আঞ্চলিক শাৰদীয়া দুৰ্গা পূজা যি মেইন গেট, তো মেইন দুৱাৰ আহি পালোঁ উপস্থিত। তো আপোনালোকে সোমাই যায় দেখুৱাই আছোঁ সম্পূৰ্ণকৈ দৃশ্য। তো ইয়াৰ পৰা হয়তো 5 কিলোমিটাৰমান যাব লাগিব যি দুৰ্গা পূজাৰ মেইন। তো ফাইনেলি বন্ধুসকল নিশ্চয় দেখিছে বাঘেশ্বৰী মন্দিৰৰ যি মেইন গেট ফাইনেলি সোমালোঁ। তো সোমাই গৈ আছোঁ ফাইনেলি কিমান দূৰ যাব লাগে নাজানো। তো নিশ্চয় দেখিছে বন্ধুসকল ইয়াৰ পৰা পূজাৰ পাৰ্কিং ষ্টাৰ্ট। তো আপোনালোক তাত গৈ দেখুৱাই আছোঁ। তো নিশ্চয় দেখিছে বহুত মানুহ আছে। তো ইয়াত গাড়ীখন ইয়াতে ক'ৰবাত ৰাখি থৈ যাম। তো আগত ফাইনেলি বন্ধুসকল ইয়াত বাইক পাৰ্কিং কৰিলোঁ। তো বাইক পাৰ্কিং কৰি নোৱাৰি ইয়াতে বাইকখন থওঁ থৈ কিনে আপোনালোক খোজকাঢ়িব দেখুৱাই দিওঁ। তো ফাইনেলি বন্ধুসকল আমি মেইন মন্দিৰৰ পিনে গৈ আছোঁ এতিয়া। নিশ্চয় দেখিছে আপোনাৰ পেণ্ডেলটো যে দেখিছে এয়া হ'ল মেইন বাঘেশ্বৰী মন্দিৰৰ দুৰ্গা পূজা হয়। দুৰ্গা মন্দিৰ বাঘেশ্বৰী মন্দিৰত এয়া আমি আহি উপস্থিত হ'লোঁ। নিশ্চয় দেখিছে নিশ্চয় দেখিছে বন্ধুসকল এইটো হ'ল বাঘেশ্বৰী আঞ্চলিক শ্ৰী শ্ৰী মা দুৰ্গা মন্দিৰ। ইয়াতে হয় দুৰ্গা পূজা। বহুত ডাঙৰ ইয়াতে দুৰ্গা পূজা হয় বন্ধুসকল। তো টপা পিন্ধি আছোঁ লৈ কিনে আমি আগ চাইডে নগ'লোঁ। তো পিছ চাইডে আহিছোঁ। নিশ্চয় দেখিছে আগ চাইডে জোতা পিন্ধি আহিবলৈ ভাল নালাগে। তো পিছ চাইডে আহি আমি ইয়াত খুলি কিনে কৰিবলৈ যাম। তো চাই তো বন্ধুসকল এতিয়া গৈ আছোঁ আমি সেৱা কাঢ়িবলৈ। তো মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ এতিয়া। নিশ্চয় দেখিছে আপোনালোকে বহুত ভক্তমান ৰাইজ আছে ইয়াত। তো সকলে মাৰ ওচৰত আশীৰ্বাদ ল'বলৈ আহিছে। তো আমিও আহিছোঁ। তো ইয়াত আপোনালোকক দেখুৱাই আছোঁ। নিশ্চয় দেখিছে এয়া নিশ্চয় দেখিছে আপোনালোকে দুৰ্গা মাৰ যি প্ৰতিমা ইয়াত বনাইছে। তো এয়া হ'ল দুৰ্গা মাৰ মেইন পূজা ভাগ। এয়াই হ'ল লাগলো দোলা কাশের বনে, হিমেল শরৎ টানে। লাগলো দোলা কাশের বনে। তো ফাইনেলি বন্ধুসকল দেখিছে। তো এতিয়া যাম। তো বাহিৰত যাম দেখুৱাই আছোঁ। নতুন মন্দিৰ এটা সোণাৰ মূৰ্তি আছে বন্ধুসকল। আগতে এটা মূৰ্তি বনাইছে। তো আমি গৈ আছোঁ। দেখুৱাই আছোঁ সম্পূৰ্ণকৈ দৃশ্য। তো নিশ্চয় ভিডিঅ'টো দেখাই দিম। নিশ্চয় জনাবা যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। তো বন্ধুসকল যি ভিতৰত যে সোণৰ দুৰ্গা মূৰ্তিটো আছে তো তাত ভিডিঅ' কৰিবলৈ নিদিয়ে, ফটো মাৰিবলৈ নিদিয়ে। তো আপোনাক বাহিৰৰ পৰা যিখিনি দেখুৱাওঁ
তো দুর্গা মার মূর্তিতে আমি জানার মতো তো কাটা কাটতে আপনারা নিশ্চয় দেখেছি দুর্গা মার যে মুখখান দেখেছি এখন আর পিসের দিকে কাটাতেছে তো আপনারা সম্পূর্ণ হবে যদি ভিডিওতে ভালো লাগে লাইক করে শেয়ার করে ভালো